ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ এক বিশেষ হাঁহি উঠা ঘটনাৰে সৈতে। আপুনি অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, কাৰণ আপোনালোকৰ কাৰণে মই বহুতখিনি তথ্য ৰাখিছোঁ, কিন্তু প্ৰথম সেই হাঁহি উঠা ঘটনাটো কৈ লওঁ। মোৰ শিক্ষকতা জীৱন আৰম্ভ হৈছিল এখন ব্যক্তিগত স্কুলৰ পৰা। সেই স্কুলখন আমাৰ অঞ্চলৰ ভিতৰতে এখন নামী আৰু এখন অতি বৃহৎ স্কুল। এদিন মই স্কুললৈ যোৱা নাছিলোঁ, ছুটীত আছিলোঁ, আৰু পিছদিনা গৈ গম পাইছিলোঁ যে আগদিনা বিদ্যালয়ত যথেষ্ট হুলস্থুল হৈছিল। আৰু হুলস্থুলৰ কাৰণ আছিল এটা, দশম শ্ৰেণীৰ যিজন শ্ৰেণী শিক্ষক আছিল, তেখেত বহা চকীখনৰ দুখন তক্তাৰ মাজত কাগজ ফুলৰ এডাল কাঁইট ফিটিং কৰি থোৱা হৈছিল, তাত লগাই থোৱা হৈছিল। শিক্ষকজন বহাৰ লগে লগেই তেখেতে কি পৰিস্থিতিৰ সন্মুখীন হ'ব আপুনি নিজেই ভাবি লওক। আৰু আঘাতপ্ৰাপ্ত শিক্ষকজনে লগে লগে বিদ্যালয়ৰ শিক্ষকৰ জিৰণি কোঠালৈ ঘূৰি আহে। বাকী শিক্ষকসকলৰ যথেষ্ট খং উঠে। তেখেতসকলে নিজৰ কায়দাৰে সৈতে কথাটোৰ বিচাৰ কৰে আৰু গম পাইগৈ যে বিদ্যালয়ৰ কোনো ছাত্ৰ ছাত্ৰীয়ে সেই কামটো কৰিছে। আৰু যেতিয়া পৰৱৰ্তী সময়ত ফাৰ্ডাৰ এনকুৱাৰী কৰিলে, তেওঁলোকে বেছিকৈ কথাটো গুৰুত্ব দি ল'লে, দেখা পালে যে সেই বিদ্যালয়ৰ লগতে সংলগ্ন হোষ্টেলৰ কেইজনমান ছাত্ৰই আনি সেই কাঁইটডাল ফিট কৰিছিল, কাৰণ তেওঁলোকৰ হোষ্টেলৰ কাষত সেই কাগজ ফুলৰ এটা থাল পৰি আছিল। আৰু তেতিয়াহে মই সেইদিনাই গম পাইছিলোঁ যে কাগজ ফুল বুলি কৈ থকা আমি সেই ফুলবিধৰ নাম হ'ল বাগানভেলিয়া। কিন্তু এই বাগানভেলিয়া শব্দটো আমাৰ মনত সোমাই গৈছিল, কাগজ ফুল বা বাগানভেলিয়া বুলি আমাৰ মনে গ্ৰহণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আচুৰ্য বৰপাত্ৰ গোহাঁয়ে এটি বিশেষ গীত গালে বগেনভেলিয়া বুলি, তেতিয়াহে আমাৰ চিন্তা হ'ল যে ফুলবিধৰ নাম আচলতে বাগানভেলিয়া নে বগেনভেলিয়া। আমাৰ ঘৰৰ কাষত কেইবাখনো বাগান আছে, আৰু বাগান অঞ্চলত এই ফুলবিধ প্ৰচুৰ পৰিমাণে মানুহে ঘৰত লগোৱা দেখা যায়। গতিকে ময়ো নিজেই ভাবিছিলোঁ যে এই ফুলবিধৰ নাম বাগানভেলিয়া। কিন্তু আচুৰ্য বৰপাত্ৰ গোহাঁয়ে যেতিয়াই বগেনভেলিয়া বুলি তেখেতৰ গীতটোৰ লগত এটা কলি সংযোগ কৰিলে, স্থায়ীটোৰ লগত আছে, অন্তৰাৰ লগত নহয়, স্থায়ীটোৰ লগত আছে। এই স্থায়ীটোৰ লগত যেতিয়া আমি বগেনভেলিয়া শব্দটো পালোঁ, তেতিয়া মই নিজাকৈ অকণমান ষ্টাডি কৰাৰ সিদ্ধান্ত কৰিলোঁ, আচলতে ফুলবিধৰ নাম বাগানভেলিয়া নে বগেনভেলিয়া। আৰু শেষত মই এই সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হ'লোঁ যে মই ভাবি থকা ফুলবিধৰ নাম কাগজ ফুল বা বাগানভেলিয়া কোনোটোৱেই নহয়, তাৰ ঠাইত হ'ল ফুলবিধৰ নাম বগেনভেলিয়া। এতিয়া কওঁ মূল কথাখিনি। বগেনভেলিয়া কোনো ভাৰতীয় মূলৰ ফুলেই নহয়, ই দক্ষিণ আমেৰিকা অঞ্চলত হোৱা ফুল। ব্ৰাজিল, পেৰু আৰু আৰ্জেণ্টিনাত এই ফুলবিধ প্ৰচুৰ পৰিমাণে পোৱা যায়, আৰু তাতেই এই ফুলবিধ আৱিষ্কাৰ হৈছিল। আৰু আৱিষ্কাৰ হোৱাৰ সেই স্পেচিফিক ঠাইখনৰ নাম হ'ল ব্ৰাজিলৰ ৰিঅ' ডা জেনাইৰো, যিখন এখন সাগৰৰ উপকূলত থকা বৰ ডাঙৰ মহানগৰ। এতিয়া কওঁ আন এটা কথা। আমি ভবাৰ দৰে বগেনভেলিয়া ফুল সেই ৰঙা ফুল ফুলা বা বগা ফুল ফুলা কেৱল মাত্ৰ এবিধ ফুলেই নহয়। এই ফুলবিধৰ প্ৰায় ৩০০টামান প্ৰজাতি আছে। তাৰে কিছুমান গুল্মজাতীয় গছ আৰু তাৰে কিছুমান হ'ল লতাজাতীয় ফুল। উজ্জ্বল ৰং আৰু দেখিবলৈ সুন্দৰ, অতি দৃষ্টিনন্দন হোৱাৰ বাবে মানুহে এই ফুলবিধ নিজৰ বাৰীত লগায়। তদুপৰি এই ফুলবিধে বায়'ফেন্সিঙৰ যিটো ধাৰণা তাক সুদৃঢ় কৰিছে। বায়'ফেন্সিং মানে হ'ল সেইবিধ জেওৰা যিবিধ জেওৰাত বাঁহৰ বা তাঁৰৰ ফেন্সিং দিয়াৰ পৰিৱৰ্তে সেই ফুলবিধ লগাই দিয়া হয়, বা সেই বিশেষ ধৰণৰ উদ্ভিদবিধ লগাই দিয়া হয়, যাৰ মাজেদি জীৱ জন্তু পাৰ হৈ যাবলৈ তাৰ কাঁইটে আক্ৰমণ কৰে, বা কাঁইটে বিন্ধে, আচলতে আক্ৰমণ নকৰে, বিন্ধে। ফলত সি এখন জেওৰাৰ দৰেই থাকে, আৰু মানুহৰ চকুত সি সুন্দৰ তাৰ ফুলবিলাকৰ কাৰণে জিলিকিও উঠে। বগেনভেলিয়া ফুলক প্ৰথমবাৰলৈ আৱিষ্কাৰ কৰিছিল ফিলবাৰ্ট কেমাৰ্কন বুলি এজন ব্যক্তিয়ে 1768 চনত আৱিষ্কাৰ কৰিছিল ব্ৰাজিলৰ ৰিঅ' ডা জেনাইৰো নামৰ চহৰখনত। আচলতে তেখেত আছিল এজন বোটানিষ্ট বা উদ্ভিদ বিজ্ঞানী বা উদ্ভিদবিদ তেখেত আছিল। আৰু ফ্ৰান্সৰ এখন যুদ্ধৰ জাহাজত, ফ্ৰান্স নৌসেনাৰ এখন যুদ্ধৰ জাহাজত তেখেতে যাত্ৰা কৰিছিল, আৰু যাত্ৰা কৰাৰ সময়তে এই বিশেষ ফুলবিধ তেখেতে আৱিষ্কাৰ কৰিছিল। আৰু লগে লগে আৱিষ্কাৰ কৰাৰ পিছতে ফুলবিধৰ এটা বিশেষ নাম দিবলগীয়া হ'ল, আৰু তেখেতে সেই ফুলবিধৰ নাম দিলে তেখেতৰ বিশিষ্ট বন্ধু লুইচ এণ্টনি ডি
বোগেনভাইলৰ নামেৰে। ভাৰতলৈ আকৌ এইবিধ ফুল প্ৰথম আহে 1860 চনত আৰু আহে এগ্ৰি হৰ্টিকালচাৰেল ছ'চাইটি অফ কলকাতা নামেৰে এখন বিশেষ ছ'চাইটি বা উদ্ভিদৰ ওপৰত গৱেষণা কৰি থকা বা উদ্ভিদৰ ওপৰত তথ্য সংগ্ৰহ কৰা এখন বিশেষ ছ'চাইটিৰ জৰিয়তে। বৰ্তমান সময়ত দেখা যায় যে আমাৰ দেশৰ প্ৰায়বোৰ ঠাইতে বোগেনভেলিয়া ফুল ৰমক জমককৈ ফুলি থাকে। বায়'ফেন্সিং হিচাপে তাক যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয় আৰু ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম বা আমাৰ 7 ভনীৰ যি আছে অৰুণাচল, অসম, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম সকলোতে এই ফুলবিধ প্ৰচুৰ পৰিমাণে পোৱা যায়। কিন্তু এটা কথা ঠিক যে এই ফুলবিধ আমি উজনি অসমৰ স্থান বিশেষে যি কাগজ ফুল বুলি কওঁ বা কোনো লোকে ভাষাটোক অলপমান পৰিৱৰ্তন কৰি বাগানভেলিয়া বুলি কওঁ, আচলতে ফুলবিধৰ নাম বাগানভেলিয়া নহয়, ফুলবিধৰ নাম হ'ল বোগেনভেলিয়া। গতিকে মোৰ তথ্যখিনি আছিল ইমানেই। গানটো ইতিমধ্যে বহুকেইদিন হৈ গৈছে আচুৰ্য বৰপাত্ৰ গোহাঁই উলিওৱা, কিন্তু এই মাজৰ সময়খিনি ফুলবিধৰ বিষয়ে বিভিন্ন তথ্য পাতি ইণ্টাৰনেটৰ পৰা অৰ্থাৎ গুগলৰ পৰা যথেষ্ট তথ্য সংগ্ৰহ কৰা হৈছিল আৰু 2খনমান কিতাপ পত্ৰও চাব লগা হৈছিল। সেইকাৰণে ভিডিঅ'টো দিয়া অকণমান দেৰি হৈ গ'ল। তথাপিতো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে, তথ্য সমৃদ্ধ হৈছেনে নাই আপোনালোকে আমাক মতামত জনাব। আপোনালোকে আমাৰ পেজখন যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে পেজখন ফ'ল' কৰি ৰাখিব। যদিহে আপুনি ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।